Hello friends, welcome to our channel. This video is going to be very useful for various competitive examinations. Example APSC, Agriculture, Assam Police, TET, DHS, PNRD, APDCL, etc. प्रश्न সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া পুথি কি? ইয়াৰ উত্তৰটো হ'ব বনফুল। প্ৰশ্ন সীমান্ত সুৰক্ষা বাহিনী BSF কেতিয়া গঠন হৈছিল? উত্তৰ 1965 চনত। প্ৰশ্ন কাৰ্বি জনগোষ্ঠীৰ কোনটো প্ৰধান উৎসৱ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি পতা হয়? ইয়াৰ উত্তৰটো হ'ব সমাংকান। প্ৰশ্ন মামণি ৰয়ছম গোস্বামীয়ে কোন চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল? উত্তৰ 2000 চনত। প্ৰশ্ন ৰঘুদেৱ কাৰ পুতেক আছিল? ইয়াৰ উত্তৰটো হ'ব চিলাৰায়ৰ পুতেক আছিল। প্ৰশ্ন কোনটো ধূমকেতু 76 বছৰৰ মূৰে মূৰে দেখা যায়? উত্তৰ হেলিৰ ধূমকেতু। প্ৰশ্ন হেম সৰস্বতীয়ে কোনজন কমতা ৰাজ্যৰ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? উত্তৰটো হ'ব দুৰ্লভ নাৰায়ণ। প্ৰশ্ন দৰঙী ৰাজবংশাৱলী কোনে লিখিছিল? উত্তৰ সূৰ্যশৰী দৈৱজ্ঞ। প্ৰশ্ন ষষ্ঠী মহোৎসৱ অৰ্থাৎ এলিফেণ্ট ফেষ্টিভেল কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত? ইয়াৰ উত্তৰটো হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত। প্ৰশ্ন কোনখন ঠাইক স্কটলেণ্ড অৱ আছাম বুলি কোৱা হয়? উত্তৰ হাফলং। পৰৱৰ্তী প্ৰশ্নত দিয়া আছে কোন চনত কৃষক মুক্তি সংগ্ৰাম সমিতি গঠন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 2005 চনত। প্ৰশ্ন প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চিনেমাখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব ভাইটি।